हेलो फ्रेंड्स मोर आजिर बजार चाওক এয়া আছে পনিয়ল মানে এটু গাঁৱলীয়া হয় বহুত ভাল লাগে খাই আৰু যেতে পোৱা নাযায় তাৰপিছত এয়া আনিছো মাছ ৰৌ মাছ তাৰপিছত এয়া আনিছো মাংস তাৰপিছত এয়া আছে আনাৰস তাৰপিছত এয়া আছে বেম্বু তাৰপিছত এয়া আপোনাৰ কুমুৰা তাৰপিছত এয়া ফুল তাৰপিছত এয়া পানীলাওটো মানে জাতিলাও এটু লোকেল হয় আৰু এটু হৈছে মানধনিয়া গতিকে এতিয়া বনাম আৰু মই ধুনীয়াকৈ বাঁহৰ গাছখিনি পিঁয়াজ নহৰু আদা জলকীয়া চব মছলা হালধি নিমখ দি ধুনীয়াকৈ একেলগে কৰি লৈ দিছোঁ হা তাৰপিছত এইখিনিতে মই ধুনীয়াকৈ মিক্স কৰিম এতিয়া ধুনীয়াকৈ মিক্সিং কৰি ল'লোঁ তাৰপিছত এইখিনি এতিয়া অকণমান দেৰি মানে ৰাখি দিম এতিয়া নবনাওঁ তাৰপিছত বনালে আপোনাক দেখুৱাই আছোঁ মই তো এতিয়া মই মানে বেম্বু শ্বুট আৰু এই চিকেনৰ এইটো বহাই দিছোঁ কেৰাহীত তাৰপিছত আপোনাক দেখুৱাইছোঁ কেনেকুৱা হ'বলৈ গৈ আছে মই মানে কেতিয়াও বেম্বু শ্বুট বনাই আজি প্ৰথমবাৰ বনাইছোঁ গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ মোৰ বেম্বু শ্বুট আৰু মানে চিকেনটো অলমষ্ট হৈ গ'ল চাওকচোন কালাৰ আৰু গ্ৰেভি কেনেকুৱা আছে তাৰপিছত প্ৰথমবাৰৰ কাৰণে মই মানে বেম্বু বনাইছোঁ তো টেষ্টটো মানে আহিছে ভালে লাগিছে মানে মই ধৰিব পৰা টেষ্টটো একচুৱেলি কেনেকুৱা হয় তো ভাল হৈছে গোটাই বেয়া হোৱা নাই এয়া চাওক অকণমান পানী দিছোঁ গ্ৰেভি কৰি দিছোঁ গতিকে যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ফেচবুক পেজত চোৱাসকলে মানে পেজটো ফ'ল' কৰি দিব এয়া চাওক তাৰপিছত আৰু কাম আছে মোৰ হোৱা নাই এতিয়ালৈ এয়া মাছ আছে এবাৰ বনাবলৈকে মাছখিনি ধুনীয়াকৈ ধুই থৈ দিছোঁ গতিকে এতিয়া বনাম আৰু গতিকে এয়া চাই থাকক গতিকে মই এতিয়া মাছখিনি ফ্ৰাই কৰি লওক মাছৰ পিচকেইটা আছে কি ধুনীয়া এয়া চাওক তো মাছ ফ্ৰাই হৈ গ'ল তাৰপিছত এতিয়া ফুল বনাম মানে আলু মই থকা বুলি ভাবিছোঁ আলু নাই গতিকে আদা নহৰু পিঁয়াজ ধুনীয়াকৈ ইয়াতে বহাই দিছোঁ এতিয়া চাই থাকক এই ফুলেৰে বনাম এয়া চাই লওক তো ধুনীয়াকৈ এতিয়া ফুলখিনি বহাই দিছোঁ আৰু জেগাটো মানে সৰু হৈছে অলপ গতিকে ফুলখিনি সিজিলে পানী দিম তাৰ ওপৰত মাছ দিম চাই থাকিব ফুলখিনি এতিয়া ধুনীয়াকৈ সিজি গৈছে ইয়াত পানী দিব পৰা হৈছে এয়া চাওক ধুনীয়া লগা হৈছে গতিকে এতিয়া ইয়াত মই পানী দি দিম পানী আৰু মাছটো একেলগে দি বহাই দি দিম তো এতিয়া মই ইয়াত পানী দি দিলোঁ আৰু মাছখিনি দি দিছোঁ তাৰপিছত তো ফুল আৰু মাছৰ গ্ৰেভি হৈ গ'ল এয়া চাওক গতিকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ফ'ল' কৰিব গতিকে আগলৈ এনেকুৱা ভিডিঅ' দিম আৰু আপোনালোকে অলপ মানে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ তো এতিয়ালৈ আহক বাই বাই